হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰিছোঁ আগৰ ভিডিঅ'কেইটাৰ নিচিনা এই ভিডিঅ'টোতো মৰম দিব বুলি। আৰু আজি হৈছে আমাৰ ৰাস, আৰু তাৰ কাৰণে দেখিছে মই এতিয়া নিজেও ৰেডি হৈ আছোঁ, লগতে বৌ এগৰাকীকো ৰেডি কৰি আছোঁ। তেনেকৈ ইমান নাজানো, তথাপিতো যিখিনি পাৰোঁ কৰিবলৈ অকণ চেষ্টা কৰি আছোঁ। আপোনালোকে ৰাস নাছিলেনে নাই বাৰু জনাবচোন, এনেই আৰু ভাল লাগিব সকলোৰে পৰা জানি। আৰু এতিয়া কমপ্লিট হৈছে আৰু এটি বিশেষ ঘোষণা। আজিৰ টেলিভিছন আঞ্চলিক যিসকল গোপীয়ে অংশগ্ৰহণ কৰিছে তেখেতসকলৰ প্ৰতি বিশেষ অনুৰোধ, তেওঁলোকে যাতে তালত নাচি বৃন্দাবন চাই নাযায়, তাৰ কাৰণে তেখেতসকললৈ আমি বিশেষ অনুৰোধ জনাইছোঁ যাতে বৃন্দাবন এৰি আমার এই রাষ্ট্রখন এড়িয়ে যায়, তার কারণে আমি বিশেষ অনুরোধ জানাচ্ছি।
বছৰ সপোনেদি বিশেষ ঘটনা অসুৰৰ ঘৰ সহ্য হৈ জোৰণি গাঁৱৰ নিৰ্বাচী অমৰ বদলৈ আৰু ডাবুল পাগৰে 150 টকাৰে পুৰস্কৃত কৰিছে পুৰস্কাৰ এটা লৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছে এটি পুৰস্কাৰ সম্পৰ্কীয় বিশেষ ঘোষণা অসুৰৰ ঘৰ সহ্য হৈ জোৰণি গাঁৱৰ নিৰ্বাচী অমৰ বদলৈ আৰু ডাবুল পাগৰে 150 টকাৰে পুৰস্কৃত কৰিছে পুৰস্কাৰ এটা লৈ আমাৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'ৰ জৰিয়তে আমাৰ গাঁৱৰ ৰাস আপোনালোকলৈ অকণমান আগবঢ়ালোঁ আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে